হাই, মই আকৌ এতিয়া চৰ্টৰ ওপৰলৈ আহিছোঁ অকণমান বতাহ খাবলৈ। ইমান ফ্ৰেছ বতাহ মাৰি আছে। আৰু গাইজ বতৰটো চাওক, ইমান ধুনীয়া ডাৱৰীয়া কৰি আছে। মই ভাবিলোঁ এনে টাইম পাছ কৰিবলৈ চৰ্টৰ ওপৰতে আহোঁ, কাৰণ ঘৰত শুই বহি থাকি আমনি লাগিছে আৰু ক'তো যাবলৈও পোৱা নাই, বতৰো বেয়া। মই ভাবিলোঁ তাকে চৰ্টৰ ওপৰতে আহোঁ, অলপ টাইম পাছ কৰোঁ আৰু গাইজ চিমকৈ বৰষুণ দি আছে, ভাল লাগিছে আহি কিনে। এতিয়া দুপৰীয়া 4টামান বাজিছে। আৰু গাইজ চাওঁতে এতিয়া ৰাতি হ'ল। মই ঘৰলৈ যাওঁ আৰু মায়ে এইফালে বনাই আছে পাকঘৰত চাওমিন, মোৰ আৰু ভাইটিৰ কাৰণে বনাই আছে। ইমান ধুনীয়াকৈ মায়ে বনাই আছে চাওমিনখিনি। আৰু এয়া গাইজ চাওমিনখিনি খাওঁ আৰু মায়ে মোৰ কাৰণে আকৌ ঝাল চানা আনিলে, চব মিছল। বহুত দিন হ'ল চানা খোৱা, আজি বতৰটো বেয়া, ঝাল খাবলৈ ইমান মন গৈছে সেইবাবে খাওঁ আৰু ওপৰত পকৰি দি লৈছোঁ, চাটনি দিছোঁ, নৰসিংহ তেতেলী চাটনি। আজি বহুত চানা খাব মন গৈছে, পকৰিৰ লগত আছে চাটনি। তেনেহ'লে গাইজ এতিয়া মই চানাখিনি খাওঁ। মই বিচনাৰ ওপৰত বহি ল'লোঁ, এতিয়া চানাৰ সোৱাদ লওঁ। মজা লাগিছে খাই। আৰু গাইজ এতিয়া মায়ে মাছ বনাব, মাছ ফ্ৰাই কৰি ল'লে। এয়া তৰকাৰীত দিছে মাছ, ফুলকবি আলু বিলাহী দি তৰকাৰী বনাব। আজি খাই মজা লাগিব গাইজ। আজি অকল খায়ে আছোঁ আৰু আজি দিনটো বহুত মজা। এইফালে ফ্ৰাই কৰি আছে মাছ আৰু এতিয়া তৰকাৰী হ'বলৈ হ'ল আৰু গাইজ দিনত বনাই থোৱা চিকেন আছিলে, চিকেন ল'লোঁ আৰু মাছৰ তৰকাৰী আৰু মাছ। তেনেহ'লে গাইজ ভাতকেইটা পেট ভৰাই খাওঁ ধুনীয়াকৈ। অ'কে গাইজ, তেনেহ'লে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।